নাই মই সেইবিলাক নামানো জয়টা ঘৰত যাওঁ কিমান কাম আছে এইযোৰ জোতা কিমান চোৰ কৰিলো এইযোৰ জোতা দি বহুত ভাল জোতা আছিলে পুৱাও হ'লেই তিৰিটো নাখানতে জ্বালা কালা বাহা হৈছে খেতিটো যাব লাগে তিৰিটো কালি আহিবা দিছিলোঁ আহিয়ে পোৱা নাই আহক ৰ তাই শাস্তি কি দি আছো বাল্টিঙতো একটুবো পানী নাই পানীকে অলপ লৈ আহোঁগৈ ৰ বহুত ভাগাৰো লাগিল দাদা বাইদেউ কোনোবা আছে নে ঘৰত কোনো নাই জানো সেই কোনে বাবা মাৰ বাপে হাত নাই এই দাদা তই মোক বাপা বাচ্চা মই বিয়া পাতিছো এটা চলি আছে মোৰ তই গম পোৱা নাই নেকি হা তই বিয়া পাতিছা তোৰ দেখোন বিয়া পাতা হাত নাংগে মই দেখাৰহে তেপেৰা হৈ আছো পিছে দাদা কইনাটো ক'ত গেলে কইনাটো নাই নহয় মাকৰ ঘৰত গেছি দাদা অহা কামটো কিনো দাদা মই ৰাস্তা দি আহি আছিলো আইতা কাৰণে দেখোন বৰকে একে গাখীৰ দিয়া চাহ খাব মন গেল হয় নেকি এতিয়া দাদা একে পাগি আনিলি ভাল হলো কইনাটো নাই অলপ শাস্তি হয় বহুত কাম আছে সৰুতে আহে কাৰণ মৰবা মোতাতহে পালা গাখীৰ দিয়া চাহ খাবা আহিবা দাদা কিনো পিলিক পেলাকে সিফালে চাই কিবা কৈ আছা নেকি নে নাই আকৌ কোৱা চাহ কাপ খো ৰ মই আহি আছো ৰ তই এটা বচোন চাহ খাবা আহা এতিয়া বহি থাকচোন তাতে চাহ খাব আহিছিলো নে পলালহে মানুহটো 1 ঘণ্টা দি অহা নাই ক'ত পলালে নেকি আৰু অলপ বৰ বহি থাকি যাম আৰু খাব আহিলো ইয়ে 2 ঘণ্টা হলে এই চাহ তা নাখাও ইমান চিপিয়া মানুহ পলাল সেইকাৰণে টিভি পলাই গৈছে চাহ তা নাখাও যা গেলে সি 2 ঘণ্টাই দি মই ইয়াতে ৰখি আছো আৰু সি আকৌ গাখীৰ দিয়া চাহ খুৱাব লাগে চাওক দে এইযোৰ জোতা কিমান চোৰ কৰিলো এইযোৰ জোতা দি বহুত ভাল জোতা আছিলে ভাঙি চিঙি গৈছে কি কৰে ভাই ভালে জোতা আছে আৰু 2 মাহ মান পিন্ধিব পাৰিম আৰাম চাই কিমান লাখি জোতা আছিল এইবাৰ বছ পিজ্জা আজি যাও চোৰ কৰিব যাবি জলদি যাও বস কি হলে ভাল লাগিছে বস বঢ়িয়া ধান্দা বনাই বস লৈ যাংগৈ যাও বেছি দিলে মজা কামাই হ'ব আমাৰ নাই বস জলদিয়া বস বসলো এখন দিকেলো এই ফাট অলপ বেছিকে পাবা কি কৰে নিমিনা আৰু দম ধান চুৰ কৰি আছে নিমিনা ক'ব লাগব যায় কি থোপা থুপিকে ধান নি আছে আজি নিমিনা কৈয়ে দিব লাগিব ধান চুৰ কৰি আছে মই
অ বাপা নকয় অ' ক'ৰ পৰা বিচাৰিলি এ তোৰতো ধান মখা চুৰা ওপৰত থোপা থোপিকে চুৰ কৰিছে। চোৰে চুৰ কৰিছে আমাৰ ধান অ' জয়চোন পাক কোন চোৰ এই কোনবা এইফালে থোপা থোপিকে ধান নি আছে। জয়চোন বাৰু কোনে মোৰ ধান চুৰ কৰিছে কচোন বাৰু এই মোৰ ধান কিয় চুৰ কৰিছা কি দাসী ৰকে ৰংচা দাউৰা দিছি বা আহাটোক যদি মই ধৰা পালো হয় আজি পেটি চামাৰা এৰি দিলো হয় মোৰ ধান চুৰ কৰবা আহিছি ধৰবা নলো বা কি দাসী এই মোক কইনাটো বহুত হাৰামি মাকৰ ঘৰত থাকবা পাই ঘৰ ক'ত চিনিয়া নাপোৱা হৈছি আজি যাই পিঠি চামাৰ এৰি লৈ আহিম ফিতে ধৰি ললো কইনাক আজি চামাৰ এৰি লৈ আহিম তাই মাকৰ ঘৰত থাকবা গৈছি মাৰি থৈ যাওঁ এই জিয়াটো আছোনে উলি কৈছো মই অলপ কাঁহী বাতি মাছ আছে মাছ বিচোন হ'ব দিয়ে। হ'ব দে নহয় মাছবি মই এটা মুতি আহো তাক আজি লৈ আহিম ঐ চালকানি ঐ চালকানি বাপা আহিছা আছোন বঢ়িয়া মই বহিব অহা নাই ইমান দিন যে জীয়াটোক ৰাখি থৈ দিছে কিয়া জিয়াটো ঘৰত কাম আছে নে নাই এ বাপা একো নহয় দে ঘৰত মোক ইমান কাম কৰিব আছে দুদিন থাকবো বাপা আছোন বহি লওঁ এনেকে থিয়া কথা পাতিব নাপায় এ মাই মই এটা বহিব অহা নাই নহয় ঘৰত কিমান কাম আছে মই তালা চালা নামাৰাই আহিছো এই আকৌ ইমান দিন কিয় ৰাখি থৈ দিছে ইয়াতে মাতছোন এক এ বাপা আহিছা যেতিয়া ইমান দিনৰ মূৰত ভাত পানী খাই যাবি দে ভাত নাখাওঁ মই তাইক মাতছোন সোনকালতে দেৰি হৈ আছে ৰ পিছে মই মাতি আনো ঘৰত গৰু ছাগলী আছে এ বাপা আহিছি ৰ কৰি আহিছে তোৰ কি মাথাত জ্ঞান নাই নেকি নেই তই কেইদিন থাকি আহিম বুলি কৈছিলি ঘৰতনো বঢ়িয়া কৈছা মই আহিম দে একদিন থাকি এতিয়া কেইদিন হ'ল 20 দিন 15 দিন হৈ গেল চুপ মামা একটু মারছি এ একো নহয় দে খঙতে মাৰছিয়া বাপাৰ খং মাই মই সেইবিলাক নামানো যো এতিয়া ঘৰত যো কিমান কাম আছে যো যো ঘৰত যো বাপা ৰচোন এই তিনিদিন আনিবি দে মোৰ বোলো বহুত মৰম আছে মাই নামাৰো যা না মাই দেখো লিখছে